Assam exam preparation channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি ৰিজনিংৰ ট্ৰিক্স অৰ্থাৎ আমাৰ নাম্বাৰ এনালজিৰ দুটামান ট্ৰিক্স শিকিম আৰু আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি ডাইচ অৰ্থাৎ ৰিজনিংৰ 5 মিনিট বা 6 মিনিটৰ আমি এটা ভিডিঅ' দি যাম তাতে প্ৰত্যেকটো ভিডিঅ'তে এটা কনসেপ্ট ক্লিয়াৰ হয় ইয়াৰ আগত আমি ডাইচৰ দুটা ভিডিঅ' দিছিলো 4-5 মিনিটৰ হ'ব দুটা ভিডিঅ' আপোনালোকে ভালদৰে চাব হেতু যিসকলে চোৱা নাই ডাইচৰ আপোনালোকৰ সেই নিয়ম কেইটাৰ ওপৰতে এটা কোৱেশ্চন আহিব আজি আমি ৰিজনিংৰ আমি নাম্বাৰ এনালজিৰ বিষয়ে শিকিম আহক আমি ইয়াৰ দুটামান কোৱেশ্চন চাওঁ এটা আমাৰ ইয়াত চাব প্ৰথম কোৱেশ্চন কৈছে 25 37 49 ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব এটা চাও প্ৰথম 25 ৰ পৰা 37 কেনেকৈ হৈছে আমি তাক চাব লাগিব সেই নিয়ম অনুসৰি আমি 49 ৰ পৰা আমি এই পিছৰ সংখ্যাটো কি হ'ব আমি তাক নিৰ্ণয় কৰিব লাগিব এটা চাব 25 কোন সংখ্যাৰ বৰ্গ হয় আমি জানো 5 ক যদি আমি স্কয়াৰ কৰো অৰ্থাৎ 5 যদি দুবাৰ পূৰণ কৰো তেতিয়া থাকিব 25 হ'ব এটা চাব 37 কিন্তু কোনো সংখ্যাৰ বৰ্গ হৈ থকা নাই কিন্তু 37 টো কোন এটা সংখ্যাৰ বৰ্গৰ ওচৰৰ পাজৰৰ সংখ্যা হয় কিন্তু চাব 6 ক যদি আমি স্কয়াৰ কৰো 36 পাম 36 ৰ লগত আমি +1 কৰি দিও কিমান পাম 37 পাম অৰ্থাৎ আমাৰ এই 5 আছে 5 ৰ লগত আমি 1 যোগ কৰিলে যেটো পাম সেই সংখ্যাটোৰ বৰ্গৰ লগত আমি 1 এটা যোগ কৰি দিব লাগিব অৰ্থাৎ ইয়াক 49 টো কিহৰ বৰ্গ হয় 7 ৰ বৰ্গ হয় অৰ্থাৎ 7 ক যদি আমি স্কয়াৰ কৰি দিও 49 পাম গতিকে যেনেদৰে এটা 5 ৰ লগত 1 যোগ কৰি 6 পাইছিলো ইয়াত 7 ৰ লগত 1 যোগ কৰি পাম 8 পাম ইয়াত যেনেকৈ ইয়াৰ যোগ কৰাৰ পাছত যদি 6 পালো তাক স্কয়াৰ কৰি +1 কৰিছিলো ইয়াক স্কয়াৰ কৰি +1 কৰিলে আমাৰ ইয়াত থকা ইয়াত থাকিবলগীয়া সংখ্যাটো পাই যাম কিমান হ'ব 8 ক যদি আমি স্কয়াৰ কৰোঁ কিমান হ'ব 64 হ'ব 8 × 64 +1 কৰিলো কিমান হ'ব 65 অৰ্থাৎ ইয়াত কি হ'ব 65 হ'ব গতিকে কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন সি 65 ঠিক আছে বুজি পোৱা নাই জানি আকৌ পুনৰ এবাৰ চাই দিব দুই নম্বৰটো চাব 5 36 6 দেন ইয়াত কি হ'ব এটা চাব 5 ক যদি আমি 36 ৰ উলিয়াবলগীয়া হয় অৰ্থাৎ 6 ক যদি স্কয়াৰ কৰো তেতিয়াহলে 36 পাম মানে প্ৰথমতে 5 এই 5 ৰ লগত +1 কৰিলে যেটো হ'ব তাক স্কয়াৰ কৰিলে আমি 36 পাম তেনেদৰে 6 ৰ লগত যদি আমি +1 কৰো 7 পাম না সেই 7 ৰ যেটো স্কয়াৰ হেইটো হ'ব ইয়াত অৰ্থাৎ 5 ৰ লগত 1 যোগ কৰিলে যিমান হয় সেই 5 ৰ 1 যোগ কৰিলে 6 হয় তাক স্কয়াৰ কৰিলে আমি এই পিছৰ সংখ্যাটো পালো গতিকে এই 6 ৰ লগত 1 যোগ কৰিলে যিমান হ'ব তাক বৰ্গ কৰি পেলাই আমি এটো পাব লাগিব গতিকে 6 ৰ লগত 1 যোগ কৰিলে 7 পাম 7 ক বৰ্গ কৰিলে কিমান হ'ব 49 হ'ব 7 * 7 49 গতিকে কোনটো অপচন অপচন বি ইজ দা কাৰেক্ট 49 এটো কোৱেশ্চন চাব 3 নম্বৰ কোৱেশ্চনটো চাব 2 5 2 পৰা 5 আছে আৰু 7 ৰ পৰা কি হ'ব এতিয়া এটো চাব এ চাব আমাৰ 2 5 7 আমি যদি তিনিটা সংখ্যা চাও তিনিটা সংখ্যা হৈছে প্ৰাইম নাম্বাৰছ অৰ্থাৎ মৌলিক সংখ্যা এটা মৌলিক সংখ্যা কোনবিলাক মৌলিক সংখ্যা হৈছে 2 3 5 7 11 13 এনেৰে গৈ থাকিব এটা চাব 2 পৰা 5 অৰ্থাৎ 2 পৰা 5 মাজত এটা এৰিছে নে মৌলিক সংখ্যা তেতিয়া হলে 7 মৌলিক সংখ্যা তাৰ পাছত আমাৰ কিমান হ'ব ঠিক 7 ৰ পাছত কি হয় 11 হয় কিন্তু 11 ক আমি এৰিব লাগিব 13 পাতিব লাগিব অৰ্থাৎ মৌলিক সংখ্যা গৈ আছে ক্ৰমান্বয়ে কিন্তু কি হয় আমাৰ 2 পৰা 5 পাছে অৰ্থাৎ মাজৰ এটা মৌলিক সংখ্যা মানে এৰি গৈছে গতিকে 7 টা মৌলিক সংখ্যা তাৰ পিছৰ সংখ্যাটো 11 মৌলিক সংখ্যা 7 ৰ পিছত 11 হয় কিন্তু মাজৰ সেই যেনেকৈ 2 পৰা 5 পাছে মাজৰ এটা মৌলিক সংখ্যা এৰি গৈছে গতিকে 7 ৰ পৰা 13 পাবগে মাজৰ মৌলিক সংখ্যা এটা এৰি যাব 13 টো এটা মৌলিক সংখ্যা তাৰ পাছৰ মৌলিক সংখ্যাটো হ'ব গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ওকে এটা 4 নম্বৰ কোৱেশ্চনটো চাব 122 170 তবা কি হ'ব আৰু শেষত আছে 362 এটা যদি আপোনালোকে চাই 122 টো কোনটো সংখ্যাৰ বৰ্গৰ ওচৰ পাজৰ হৈছে 11 যদি আমি স্কয়াৰ কৰো 11 স্কয়াৰ কৰিলে কিমান হ'ব 121 প্লাস যদি 1 কৰো 122 হ'ব 11 স্কয়াৰ প্লাস 1 কৰিলে 122 পাম তেনেদৰে যদি 170 চাও কিমান হ'ব আমি যদি 13 ক স্কয়াৰ কৰি দিও কিমান হ'ব 169 হ'ব 169 লগত যদি অৰ্থাৎ 169 হ'ব তাৰ লগত যদি 1 যোগ কৰো তেলে 170 হ'ব 100 অৰ্থাৎ আমি 13 স্কয়াৰ প্লাস 1 হ'ব এটা যদি আপোনালোকে লক্ষ্য কৰে 362 টো 19 ক যদি স্কয়াৰ কৰো তেতিয়াহলে কিমান হ'ব 361 হয় 19 ক স্কয়াৰ কৰিলে তাৰ লগত যদি +1 কৰি 362 হ'ব না অৰ্থাৎ ইয়াৰ লগত +1 কৰিছো এ চাব 11 13 19 এটা কি নাম্বাৰ হয় এইকেইটা হৈছে প্ৰাইম নাম্বাৰছ অৰ্থাৎ মৌলিক সংখ্যা গতিকে 11 স্কয়াৰ
প্লাছ 1 13 স্কোৱাৰ প্লাছ 1 তাৰপৰা 19 স্কোৱাৰ প্লাছ 1 তাৰ মাজত মৌলিক সংখ্যা কোনটো আছে 17 আছে 17 আছে তাক স্কোৱাৰ কৰিলোঁ প্লাছ 1 কৰিলে যিটো সংখ্যা ওলাব সেই সংখ্যাটোৱে ইয়াত বহিব কাৰণ 11 পাছত 13 13 পাছত 17 15 কিন্তু মৌলিক সংখ্যা নহয় 17 পাছত 19 ওকে গতিকে আমি 17ক যদি স্কোৱাৰ কিমান হ'ব 17ক স্কোৱাৰ কৰিলে 289 হ'ব প্লাছ 1 কৰিলোঁ কিমান হ'ব 289 প্লাছ 1 290 অৰ্থাৎ 290 অপশ্যন এ ইজ দা কাৰেক্ট 290 এটা চাব এই ক্ষেত্ৰত আপোনালোকে তোমাৰ কিউবৰো আছে নেক্সট আমি কিউবৰো দিম এই ক্ষেত্ৰত আপোনালোকে 1 ৰ পৰা 50 লৈকে নোৱাৰিলেও 30 লৈকে আপোনালোকে স্কোৱাৰখিনি মনত ৰখাব অৰ্থাৎ 20 স্কোৱাৰ কিমান 400 21 স্কোৱাৰ কিমান 441 তেনেদৰে আপোনালোকে 30 লৈকে স্কোৱাৰখিনি মনত ৰখাব আৰু কিউবখিনি আৰু এই কিউবৰ ফৰ্মুলা আপোনালোকে 10 বা 15 লৈকে মনত ৰখাব অৰ্থাৎ যদি কওঁ যে 6 কিউব কিমান 6 কিউব মানে 6 তিনিবাৰ পূৰণ 216 সেই তেনেকৈ যাতে ডাইৰেক্ট দেখিলে পাতি দিব পাৰে গতিকে তেনেকুৱাকৈ কিউব আৰু স্কোৱাৰৰ সেই এটা মনত ৰখাব তেতিয়া আমাৰ এই নাম্বাৰ এনালজি কৰিবলৈ বহুতেই সহজ হ'ব ঠিক আছে মই আপোনালোকক এতিয়া দুটা আপোনালোকৰ এনেকুৱা কুৱেশ্যন দিম আপোনালোকে সেইখিনি ঘৰত প্ৰেক্টিছ কৰি চাব এই তিনিটা আপোনালোকক হোমৱৰ্ক হিচাপে দিছোঁ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 গতিকে এইকেইটা আপোনালোকে কৰিব আৰু কমেণ্ট বক্সত উত্তৰটো জনাব ধন্যবাদ আমি নেক্সট মেথছৰো আমি ভিডিঅ' লৈ আহিম মেথছৰ কুৱেশ্যন প্ৰিপেৰেশ্যন কৰি আছোঁ পাৰ্চেণ্টেজৰ আমি যিহেতু অলৰেডি দুটামান ভিডিঅ' দিলোঁৱেই কিছুমানৰ পাৰ্চেণ্টেজৰ নেক্সট ভিডিঅ' লৈ আহিম পাৰ্টটো আপোনালোকে ভালদৰে সেইখিনিও চাব বুলি আশা ৰাখিছোঁ